Hello guys, welcome to Rupam's Vlog. আজি বছৰটিৰ এই প্ৰথম ভিডিঅ' হ'বলৈ আছে প্ৰথমটো চেলেঞ্জ আমাৰ 2024 আৰু আমি দুটাই আকৌ নতুন এটা চেলেঞ্জ লৈ আহি গৈছোঁ আৰু এইটো চেলেঞ্জ হ'ল এতিয়া মূলিকা পৰঠা এয়া চাওক মূলিকা পৰঠা ইমান ডাঙৰ মূলা পৰঠা আমি লৈ লৈছোঁ আৰু লগত লৈছোঁ এয়া বাঁহগাজৰ আচাৰ চচ জলকীয়া আৰু লগতে আছে আমাৰ চব্জি এয়া চাই লওক এয়া চব্জি আৰু আমি এতিয়া ভিডিঅ'টি ষ্টাৰ্ট কৰিব লৈছোঁ আৰু ইয়াৰ কাৰণে সময় লৈছোঁ মাত্ৰ আমি 120 ছেকেণ্ড মানে 2 মিনিটৰ সময় 2 মিনিটৰ ভিতৰত যোনে শেষ কৰিব পাৰিব তেওঁ হ'ব আজিৰ আমাৰ চেলেঞ্জৰ উইনাৰ আৰু উইনাৰৰ কি গিফ্ট পায় সেইটো আমি কালি ভিডিঅ'ত দেখাই আছোঁ উইনাৰৰ গিফ্টটো কি হ'ব আৰু আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকক আৰু কোনে জিতে আৰু কাক আপোনালোকে বেছি ছাপোৰ্ট কৰে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি জনাই দিব লগতে কমেণ্ট কৰিব নাপাহৰিব যে কোনে আপোনাৰ বেছি ভাল লাগে কাৰ খোৱাটো চাই আপোনালোকে বেছি ভাল পায় আমি আৰু নেক্সট আৰু নতুন নতুন ভিডিঅ' লৈ আহি থাকিম এয়া হ'ল বছৰটোৰ প্ৰথমটো ফুড চেলেঞ্জ আৰু আহক আমি এতিয়া চেলেঞ্জটি আৰম্ভ কৰোঁ এয়া আমাৰ টাইমাৰ দিয়া আছে টাইম ষ্টাৰ্ট হৈ গৈছে এতিয়া আমি খাব লৈ লৈছোঁ আঠেল দেখুৱা এতিয়া টাইমাৰ লৈ এয়া চোৱা টাইমত আমি এতিয়া আৰম্ভ কৰি দিছোঁ আমাৰ টাইমাৰ আৰম্ভ হৈ গৈছে মই জিকিম লাইছ জেৰ মোৰ টাইম প্ৰায় শেষ মোৰ মুখত একো নাই ইয়াৰ চাওক মুখত এতিয়া কথা হ'ব পৰা নাই মই বৰ্তমান কথা কৈ আছোঁ খাই লৈ উঠি এই চবাই আছে এতিয়াও নাই নাই মই মই কেতিয়াবা খোৱা চেছ চাইডত লাগি থকাবলৈ ট্ৰাই কৰিছোঁ বাকী হৈ গৈছে মোৰ ফিনিছ তো মই কিছু চুবলৈ কিমান টাইম লৈছে তাৰ কিমান টাইম হৈছে টোটেল তোমার 1.5 মিনিট আৰু মই চুব আগতে শেষ মোৰ 1 মিনিট এটা তো 2 মিনিট হৈ গেল মোৰ 1 মিনিটত দিয়া কিমান তাত 2 মিনিট কিবা সেকেন্ড কিমান ছেকেণ্ড দেখা না হৈ গৈছে ভিডিঅ'টো কণ্টিনিউ কৰি আছে নেকি তো গাইজ ইমান ধুনীয়াকৈ খালোঁ আৰু দুজনে সময় পূৰা ফিনিছ কৰি দিছোঁ এইটো মূলা পৰঠা চেলেঞ্জ আছিল আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভাল ভাল চেলেঞ্জ আপোনালোকে পাই থাকিব নতুন বছৰটো এয়া আৰম্ভণি হয় আজি 2 তাৰিখ আৰু নেক্সট আনি আছোঁ কিবা কিবি নতুন চেলেঞ্জ আনি আছোঁ আপোনালোকে যদি কিবা চেলেঞ্জ কৰিব বিচাৰে তেনেহ'লে মোক ক'ব মই আপোনালোকৰ লগত চেলেঞ্জ কৰিম যদি যিটো চেলেঞ্জ পাৰি আৰু কৰিবৰ কাৰণে সেইটো চেলেঞ্জহে কৰিম আৰু আপোনালোকে জনাব কেনেকুৱা চেলেঞ্জ আমি আনিব লাগে নতুন নতুন কিবা চেলেঞ্জ ভাল চেলেঞ্জ যদি আপোনালোকে আমাৰ পৰা এক্সপেক্ট কৰে কেনেকুৱা ধৰণৰ চেলেঞ্জ আনিলে ভাল লাগে ক'ব আৰু মই বেছি তেলজাতীয় বস্তু নাখাওঁ আজিও দেখা পাইছোঁ ৰুটিখনত মোৰ তেল ঘি নাই তো মোক এনেকুৱা ধৰণৰ চেলেঞ্জ নিদিব য'ত নেকি তেল ঘিৰ পৰিমাণটো মছলাৰ পৰিমাণটো বেছি আছে তো আপোনালোকে বাকী যিকোনো চেলেঞ্জ মোক দিব পাৰে খোৱাৰ কাৰণে আপোনালোকৰ বাবে মই সাজু আছোঁ আৰু সকলোৰে নতুন বছৰটি শুভ হওক সুন্দৰ হওক 2024 একদম ধুনীয়া হওক হ্যাপি নিউ ইয়াৰ ভিডিঅ'টি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব থ্যাংক ইউ